নমস্কাৰ সকলোকে আৰু লগতে সুপ্ৰভাত জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱা বাবাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া বাবাই ব্ৰাছ কৰিব লৈছে। আগতে আমি কৰাই দিছিলোঁ, এতিয়া সি নিজে কৰাই লৈছে, কিন্তু টুথপেষ্ট এতিয়ালৈ তাক দিয়া হোৱা নাই। এতিয়া গা পা ধুই ল'লোঁ ময়ো। ধুই লৈ এইফালে তাকো গা ধুৱাই দিওঁ বুলি আনিছোঁ, কিন্তু তাৰ নাটক এতিয়াই আনো, আকৌ কিবা এটা বস্তু আনিব যাম, সি আকৌ দৌৰ দিয়ে। তাৰপিছত এতিয়া তাক গাটো ধুৱাই ল'লোঁ। ধুই লৈ এনেকৈ নম কৰিব আহিছোঁ নম ঘৰত। আজিকালি বাবাও মোৰ লগত নম কৰা কৰিছে, মানে এইবিলাক পানী ঢালা, মন্দিৰত পানী ঢালা, শিৱলিংগত পানী ঢালা, এইবিলাক কাম সি কৰে, মোক কৰিব নিদিয়ে। কিন্তু সি ধূপডাল জ্বলাব খুব ভাল পায়, কিন্তু ধূপডাল সি উল্টাকৈ লয়। পিছত আকৌ চিধাকৈ দিয়াৰ পিছতহে সি চিধাকৈ জ্বলায়। যিমানে চিধা কৰি নিদিওঁ সি পিছত উল্টাকৈ লয়। এতিয়া এটা ফুট দি ল'লোঁ তাক। ফুট দি লোৱাৰ পিছত এতিয়া সিও নম কৰিব লৈছে। নম কৰিলেকে সি ডাইৰেক্ট আইনত চাব গৈছে তাক কেনেকুৱা দেখা হৈছে। এতিয়া চাবচোন, সি মানে ধূপডাল লৈছে, মই মানে ধূপডাল লৈ এনেকৈ ইনভাৰ্টাৰত হওক, মোৰ কাপোৰ চিলাই মেচিনটো, কিটচেনত, এনেকৈ টিভিটো, এনেকৈ মানে ধূপডাল এনেকৈ ঘূৰাই দিওঁ। দিয়াৰ কাৰণে আজি সি মোক ইংগিত দিছে যে মা মই আজি কৰিম, এনেকৈ ইংগিত দিছে আৰু, ক'বতো ভালকৈ নাজানে। সেয়াই আৰু। মাজতে কি হ'ল, ফ্ৰিজটোত দিয়া নাছিলে, নিদিয়াৰ কাৰণে সি মোক দেখুৱাই দিছে সেইটোত নিদিলোঁ বোলে। এতিয়া আকৌ তাক মই ক্ৰীম তেল এইবিলাক লগাই দিওঁ বুলি ভাবিলোঁ, কিন্তু তাৰ ড্ৰেছটো চেঞ্জ হৈছে। সি মানে পানী এগিলাচ আছিল, গোটেই গাত পৰি গৈছে, পেণ্টটো গোটেই তিতি গ'ল, সেইকাৰণে পেণ্টটো চেঞ্জ কৰি দিয়া গ'ল। আৰু যিহেতু ভাত খোৱালে আৰু কাপোৰ লেতেৰাই হ'ব, সেইটো কাৰণত আৰু মই হাফ পেণ্টটো পিন্ধাই দিলোঁ, লং পেণ্টটো পিন্ধাই দিয়া নাই। এতিয়া ভাত পানী খাই লওঁ। এইপিনে আকৌ চাব পাৰে, ইয়াতে চাহ লৈছোঁ, ইয়াতে পানী, আৰু ইয়াতে অকণমান ঠাণ্ডা পানী লৈছোঁ, 2টা কাপ লৈছোঁ, বিস্কুট লৈছোঁ, ৰুটি লৈছোঁ আৰু বাদাম লৈছোঁ। বাবাক মানে তাতে যিহেতু মই যিটো কামত যাওঁ তাতে মোক ৰখি থাকিব লাগে, তো তাতে বাবাক মানে ৰাখিবৰ কাৰণে দেউতাকে বস্তুবিলাক লৈ যায়। এইখিনি ৰাতিপুৱা এইখিনি কাম কিন্তু তেওঁ কৰে, আৰু ভাতৰ কামখিনি মই কৰোঁ, দুয়োটা লগে ভাগে কৰোঁ, সোনকালে হয় যাতে। এয়া আজি ভাত বনালোঁ। ভাত মানে বেলেগ নাই, তিতাকেৰেলা আলু ভাজি, কণী কণী নহয়, মাছ কচুৰে বনাইছিলোঁ, আৰু বটা, আৰু এইফালে কণীটো মানে মই মাছ খাব মন যোৱা নাই, সেইকাৰণে মই কণী লৈছোঁ। তাৰপিছত এয়া আমি যাব ৰেডি হ'লোঁ। বাবা মানে আজি ছানগ্লাছ লৈছে, অকণমান লেভেল দিছে আৰু। এতিয়া মোৰ কামখিনিও খতম হ'ল। খতম কৰি আহিছে, দেখিলোঁ যে বাবা আৰু দেউতাকে এনেকৈ শুই আছে। মানে সদায় এনেকৈ মোক ৰখি থাকে যে, ৰখি থকাৰ কাৰণে এনেকৈ মানে খোৱা বস্তু লৈ যোৱা যায়। এতিয়া তেওঁলোকে খালে, খোৱা হোৱাৰ পিছত কিন্তু মই খাব লৈছোঁ ৰুটি আৰু গুৰ মিঠাই আৰু ৰঙা চাহ। এনেকৈ কিবা এটা খাই ভাল লাগে। কিবা এটা মানে এনেকুৱা লাগে পাৰ্টি কৰি আছোঁ আমি একেলগে তিনিটাই। আজি আচলতে আমি বজাৰ কৰিবলগীয়া আছে, সেইটো কাৰণত মানে মই খাই লৈছোঁ। আনকালে হ'লে মই নাখাওঁ, ডাইৰেক্ট ঘৰত যাই ভাতে খাওঁ। এইফালে আকৌ এওঁ অকণমান খুৱাই দিলোঁ। আচলতে খাইছে তেওঁলোকে, নাখাওঁ বুলিয়ে কৈছিল, তথাপিতো মৰমতে খুৱাই দিছোঁ। বাবাকো অকণমান দিলোঁ, আৰু বাবাইও মানে মোকো খুৱাই দিলে, দেউতাকো খুৱাই দিলে। আচলতে এনেকৈ লগে ভাগে ইটোৱে সিটোক খুৱাই দিলে কিবা এটা ভাল লাগে। এনেকুৱা লাগে যেন আমি বেলেগত এনেকৈ পাৰ্টি কৰিব নগ'লেও হৈ যায়, বেলেগৰ প্ৰয়োজনেই নাই, তো এনেকুৱাই ভাল লাগে আৰু। তেতিয়া আমি মানে কথা পাতি আছিলোঁ যে আমি আৰু দিনত এনেকৈ ক'ৰবাত যাম আৰু পিকনিক খোৱাকৈ, ঘৰতে চব বনাই ল'ম। এইফালে আমি এতিয়া আহিলোঁ মলত, মানে এটা কাম আছিলে আমাৰ, সেইকাৰণে মলত আহিলোঁ। আহি দেউতাইও ড্ৰেছযোৰ কিনিলোঁ, কেনেকুৱা লাগিছে একবাৰ জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া আমিও ঘৰমুৱা হ'লোঁ, কিবা কিবি কিনিলোঁ, আচলতে দেখুওৱা নহ'ল। তো আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থেংক ইউ, বাই বাই।